মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো চাই যদি তোমালোকৰ আৰু অধিক কিবা জানিবলগীয়া কথা ৰৈ যায় তেনেহ'লে তোমালোকে কমেণ্ট কৰিব পাৰা। এতিয়া আমি আলোচনা কৰি পেলাই আগবাঢ়িছোঁ বিবৰ্তন আৰু শ্ৰেণী বিভাজন। বিবৰ্তন আৰু শ্ৰেণী বিভাজনৰ মাজত কিবা সম্পৰ্ক আছে নেকি, এই বিষয়ে আমি পুংখানুপুংখ আলোচনা কৰিলে কথাটো আমি অনুধাৱন কৰিব পাৰিম। বিবৰ্তন আৰু শ্ৰেণী বিভাজনৰ মাজত কি সম্পৰ্ক আছে? বিবৰ্তন নীতিৰ ওপৰত ভিত্তি কৰি আমি পাৰিপাৰ্শ্বিকতাত দেখি থকা জীৱৰ বিভিন্ন প্ৰজাতিৰ বিবৰ্তনিক সম্পৰ্ক নিৰূপণ কৰিব পাৰোঁ। আমাৰ পাৰিপাৰ্শ্বিকতাত বা আমাৰ চৌপাশে দেখা পোৱা জীৱবিলাকৰ মাজত বিবৰ্তনিক সম্পৰ্ক নিৰূপণ কৰিব পাৰোঁ। কিন্তু ই এক অতীতলৈ উভতি যোৱাৰ দৰে হ'ব। এতিয়া জীৱৰ প্ৰজাতিৰ মাজত থকা চাৰিত্ৰিক বৈশিষ্ট্যৰ ভিত্তিত শ্ৰেণী বিভাজনৰ দ্বাৰা কৰা সিহঁতৰ চিনাক্তকৰণ পাব পাৰি। আইডেণ্টিফাইং হেৰেচিজ। শ্ৰেণী বিভাজন প্ৰক্ৰিয়াৰ বিষয়ে জানিবৰ বাবে নৱম শ্ৰেণীত আলোচনা কৰি অহা জীৱৰ শ্ৰেণী বিভাজনৰ বিষয়ে পুনৰ স্মৰণ কৰা। জীৱবিলাকক কি কৰা হৈছিল? প্ৰথমতে মনেৰা, প্ৰতিষ্ঠা, ভেকুৰ, উদ্ভিদ ৰাজ্য, প্ৰাণী ৰাজ্য হিচাপে ভাগ কৰা হৈছিল। ইহঁতৰ ভিত্তি কি আছিল? বাছনিৰ ভিত্তি প্ৰকোষ কেন্দ্ৰীয় কোষ আৰু সংকোষ কেন্দ্ৰীয় কোষ। প্ৰকোষ কেন্দ্ৰীয় জীৱবিলাক মনেৰা ৰাজ্য। তাৰপিছত আহি গ'ল সংকোষ কেন্দ্ৰীয় কোষ থকা কিন্তু কলাস্তৰ নথকা প্ৰতিষ্ঠা ৰাজ্য। সৰল দেহ গঠনৰ জীৱ ভেকুৰ ৰাজ্য। তাৰপিছত উচ্চ শ্ৰেণীৰ প্ৰাণী ৰাজ্য আৰু উদ্ভিদ ৰাজ্য। এনেকে জীৱ জগতৰ 5টা ভাগত ভাগ কৰা হৈছিল, 5টা ৰাজ্যত ভাগ কৰা হৈছিল। এই বিষয়ে তোমালোকৰ মনত আছে। তাৰপিছত ইহঁতকো আকৌ কিছুমান শাখাত ভাগ কৰা হৈছিল, হয়নে? উদ্ভিদবিলাকক বেলেগ বেলেগ ভাগত ভাগ কৰা হৈছিল। গতিকে এই ভাগবিলাকৰ মাজত কি কি বৈশিষ্ট্য বিৰাজমান, এইবিলাক আমি যদি আলোচনা কৰি চাওঁ তেতিয়াহ'লে ইহঁতৰ মাজত বিবৰ্তনিক সম্পৰ্ক স্পষ্ট হৈ পৰে। আমি এতিয়া পৰৱৰ্তী আলোচনাবিলাক আগবঢ়াই লৈ গৈ থাকিলে আমি কথাবিলাক আৰু ভালদৰে আৰু স্পষ্টকৈ বুজি পোৱা হ'ম। এতিয়া একে সাদৃশ্যৰ জীৱন গ্ৰহক সমূহক একোটা গোটত অধ্যয়ন কৰা হওক। একে সাদৃশ্যৰ জীৱবিলাকক একোটা গোটত অধ্যয়ন কৰা হৈছিল। যিটো মেৰুদণ্ডী প্ৰাণীৰ 5টা ভাগ পাইছিলোঁ, হয়নে নহয়? মৎস্য, উভচৰ, সৰীসৃপ, চৰাই আৰু স্তন্যপায়ী। গতিকে এতিয়া এনেকুৱা সাদৃশ্য স্তন্যপায়ীক এটা গোটত ভাগ কৰিলে ইয়াৰ বাবে চাব লাগিব কোনোবা চাৰিত্ৰিক বৈশিষ্ট্যই জীৱসমূহৰ মাজত মৌলিক পাৰ্থক্য দেখুৱায় নেকি? আৰু কোনোবা চৰিত্ৰৰ বৈশিষ্ট্যই সিহঁতৰ মাজত কম পাৰ্থক্য দেখুৱায় নেকি? কোনবিলাক চৰিত্ৰই সিহঁতৰ মাজত আৰু কম পাৰ্থক্য দেখুৱায়? যি কি নহওক, জীৱৰ চাৰিত্ৰিক বৈশিষ্ট্যই কি বুজায়? জীৱৰ চাৰিত্ৰিক বৈশিষ্ট্যই কি বুজায়? ইহঁতৰ মাজত সম্পৰ্ক আৰু পাৰ্থক্য। জীৱ এটাৰ বাহ্যিক অৱয়ব কেনেকুৱা বা ইয়াৰ আচৰণবিধিক ইয়াৰ চাৰিত্ৰিক বৈশিষ্ট্য বুলি কোৱা হয়। বাহ্যিক অৱয়ব আৰু ইয়াৰ আচৰণবিধিক চাৰিত্ৰিক বৈশিষ্ট্য বুলি কোৱা হয়। কেনেকুৱা ধৰণৰ আচৰণ কৰে, কেনেকৈ বংগ বিস্তাৰ কৰে, কি খায়, এইবিলাক চাৰিত্ৰিক বৈশিষ্ট্যৰ কথা ইয়াতো কোৱা হৈছে। তাৰমানে ইহঁতে এই প্ৰাণীবিলাকে কি খায়, বাসস্থান কেনেকুৱা, হয়নে? এই কথাবিলাকক চাৰিত্ৰিক বৈশিষ্ট্য। জীৱৰ গঠন প্ৰণালী বা ইয়াৰ নিৰ্দিষ্ট সম্পাদিত কাৰ্যয়ো ইহঁতৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ প্ৰদান কৰে। জীৱৰ গঠন প্ৰণালী, ইহঁতৰ দেহৰ দৈহিক গঠনৰ অৱয়ব, এইবিলাকেও কি কৰে? চাৰিত্ৰিক বৈশিষ্ট্য নিৰ্ণয় কৰে। আৰু ইহঁতে খাদ্য প্ৰণালী, ইহঁতৰ বাসস্থান, হয়নে নহয়? এইবিলাকে কি কৰে? চাৰিত্ৰিক বৈশিষ্ট্য। আমাৰ 4খন হাত ভৰি থকাটো আমাৰ এক চাৰিত্ৰিক বৈশিষ্ট্য। আমাৰ 4খন হাত ভৰি থকাটো কি হৈছে? আমাৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য প্ৰকাশ কৰে। এনেদৰে এই হাত ভৰিবিলাকে বিভিন্ন ধৰণৰ কাৰ্য সম্পাদন, উদ্ভিদৰ সালোক সংশ্লেষণ কাৰ্য সম্পাদন কৰাটো ইহঁতৰ এটা মৌলিক চাৰিত্ৰিক বৈশিষ্ট্য। উদ্ভিদে সালোক সংশ্লেষণ প্ৰক্ৰিয়া সম্পন্ন কৰাটো হৈছে উদ্ভিদৰ এটা সাধাৰণ সম্পাদন কৰাটো হৈছে এটা চাৰিত্ৰিক বৈশিষ্ট্য। এনেকুৱা
বৈশিষ্ট্যবিলাকৰ কি মিল কি অমিল থাকে, পৃথক হয়। কিছুমান উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে, প্ৰাণীয়ে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব নোৱাৰে। গতিকে এই দুটা সম্পূৰ্ণ পৃথক হৈ গ'ল নে নাই? ইহঁতৰ মাজত কি সামঞ্জস্যতা আছে? দুয়োটাই জীৱ। দুয়োটাৰ মানে কি হয়, পৰিপুষ্টি, ৰেচন, চহন, পৰিবহন আদি কাৰ্যবিলাক সম্পন্ন হয়। গতিকে ইহঁত জীৱ, সেইকাৰণে ইহঁত জীৱ। কিন্তু ইহঁতৰ মাজত পাৰ্থক্যটো আমি কেনেকৈ উলিয়াম? উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি লয় আৰু প্ৰাণীয়ে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব নোৱাৰে। এনেকুৱাবিলাক চাৰিত্ৰিক বৈশিষ্ট্যৰ মাজৰ সম্পৰ্ক আৰু পাৰ্থক্যৰ আলোচনাৰ জৰিয়তে আমি ইহঁতৰ মাজত বিৱৰ্তন সম্পৰ্কটো উলিয়াবলৈ চেষ্টা কৰোঁ। এইটো ভিডিঅ'ত আলোচনা এইখিনি, পৰৱৰ্তী আলোচনাখিনি পৰৱৰ্তী ভিডিঅ'ত আগবঢ়াই আছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো চাই ভাল লাগিছে যদি ভিডিঅ'টো লাইক কৰা, শ্বেয়াৰ কৰা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, যাতে চেনেলত গৈ প্লে'লিষ্টত ভিডিঅ'বোৰ একাধিক্ৰমে চাই যাব পাৰা। ইয়াৰ উপৰিও প্লে'লিষ্টবিলাক মই ফেচবুক গ্ৰুপ, ফেচবুক পেজ, টেলিগ্ৰাম আদিত শ্বেয়াৰ কৰি থৈছোঁ, যাৰ লিংক মই ডেছক্ৰিপশ্যনত দি থৈছোঁ। তাৰ জৰিয়তেও তোমালোকে চেনেলত গৈ ভিডিঅ'বোৰ একাধিক্ৰমে চাই যাব পাৰিবা।